নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে। আজি এই ভিডিঅ'টোৰ যোগেদি বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰা অভিনেতা অভিনেত্ৰীসকলে মাহেকত কিমান টকা ইনকম কৰে তাৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। বহুত নজনা কথা আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। আপোনালোকৰ ভিতৰত বহুত লোকৰ জানিব মন যায় তেওঁলোকে মাহেকত কিমান টকা ইনকম কৰে। আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ কথাখিনি জানিব পাৰিব। স্কিপ নকৰিব ভিডিঅ'টো। এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। তেওঁলোকৰ মই বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ পৰা কিমান টকা ইনকম কৰে সেইটো কথা মই নাজানো, সেইটো কথা মই ক'বলৈও নাযাওঁ। তেওঁলোকৰ ইউটিউব চেনেল আছে আৰু ইউটিউবৰ পৰা কিমান টকা ইনকম কৰে মই সেইটো ক'ব পাৰিম আপোনালোকক। আপোনালোকে ভিডিঅ'টোৰ পৰা বহুতখিনি নজনা কথা জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা চুমকি বায়ে হওক বা ৰিচা চেত্ৰী বায়ে হওক, মোহন দাই হওক, প্ৰায় সকলোবোৰে ইউটিউব চেনেল আছে আৰু তেওঁলোকে ইউটিউবৰ পৰা কিমান টকা ইনকম কৰে, এটা ভিডিঅ'ত কিমান টকা ইউটিউবৰ পৰা পায় তাৰ ওপৰত এইটো ভিডিঅ' প্ৰস্তুত কৰা হৈছে। অসমীয়া ভিডিঅ'সমূহত ইউটিউবৰ ডলাৰটো কম হয়, ইউটিউবৰ ৰেভিনিউটো কম হয়। তেওঁতে আপোনালোকৰ যদি 1 লাখমান ভিউজ আহে এটা ভিডিঅ'ত, আপোনালোকে 2000 পৰা 5000 টকা ইনকম হ'ব পাৰে এটা ভিডিঅ'ৰ পৰা। কিন্তু ভিডিঅ'টো লং ফৰ্মেটত হ'ব লাগিব, নহ'লে চিটিআৰটো কম হয়। আৰু ইউটিউবৰ পৰা আপোনালোকে পে'মেণ্ট পাবলৈ হ'লে মেক্সিমাম $100 হ'ব লাগিব। তাৰপিছত এক্সচেঞ্জলৈ পইচাটো আহে আৰু তাৰপিছত বেংক একাউণ্টলৈ পইচাটো আহে। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ মই দিবলৈ চেষ্টা কৰিম। বেলেগ এটা ভিডিঅ'ত আকৌ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।